দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত বৰগীত নামৰ কবিতাটিৰ বিষয়ে বা কবিতাটোৰ মূলভাৱটো তোমালোকক ক'ম আৰু তোমালোকে নিজে বুজি পাই নিজে এনসাৰবিলাক বা উত্তৰবিলাক যাতে ওলাই ল'ব পাৰা সেয়ে মই তোমালোক যত্ন কৰিছোঁ। ইয়াত কবিতাটোৰ নাম হ'ল বৰগীত। আমি আচলতে বৰগীত শ্ৰী শ্ৰী মাধৱদেৱে যে বৰগীত কবিতাটো লিখিলে আচলতে বৰগীত মানেনো কি এইটো আমি প্ৰথমতে জানিব লাগিব। এতিয়া জানো আহক বৰগীত মানেনো কি। বৰগীত মানে হ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত এক নিৰ্দিষ্ট সংখ্যক গীতবোৰক বৰগীত বুলি আখ্যা দিয়া হয় আৰু গুৰু দুজনাই ৰচনা কৰা গীতসমূহৰ শ্ৰেষ্ঠতা তথা মহানতাৰ ভাৱেও এই গীতসমূহক বৰগীত বুলি কোৱা হয়। গতিকে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতবোৰক বৰগীত বুলি কোৱা হয়। এতিয়া চোৱা এই বৰগীতৰ ৰাগ হ'ল বসন্ত আৰু ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে। ইয়াত চোৱা হৰি হেৰেৰে বাপ পচিল চৰণে। ইয়াত হৰি বুলি শ্ৰী শ্ৰী মাধৱদেৱে প্ৰভুক কৈছে, হে হৰি মই তোমাৰ চৰণত শৰণ ল'লোঁ। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। হে মোক নেৰিবা সখা মোক জীৱনে মৰণে আৰু মোক জীয়াই থাকোঁতে আৰু মৃত্যুৰ পিছতো যাতে তুমি মোক বান্ধৱ হিচাপে ৰাখা বা বন্ধু হিচাপে ৰাখা। সনক সনন্দ যোগী যাহাকো দিয়া। ইয়াত ছাত্ৰ ছাত্ৰীসকল চোৱা সনক সনন্দ, এই সনক আৰু সনন্দ দুয়োজনাই প্ৰাচীন কালত মহা ঋষি আছিল। সেইকাৰণে কোৱা হৈছে সনক সনন্দ যোগী যাহাকো দিয়াই। আৰু মহা যোগীসকলে আচলতে যাক ধ্যান কৰে, সকল নিগমে যাক বিচাৰি নাপায়। ইয়াত সকল নিগম হ'ল শাস্ত্ৰ, সকলো শাস্ত্ৰই যাক বিচাৰি নাপায়। শাস্ত্ৰ হ'ল বেদ উপনিষদ এইবিলাক হ'ল শাস্ত্ৰ। এই সকলো শাস্ত্ৰই যাতে কি নাপায়, যাক বিচাৰি নাপায়। সজস্ৰ বয়নে যাৰ নপন্ত সীমা আৰু সকলোৱে মিলি যাৰ কোনো সীমা নাপায়। পদমে জানিব কেনে তোমাৰ মহিমা। আৰু ইয়াত শ্ৰী শ্ৰী মাধৱদেৱে নিজকে অদম বুলি কৈছে, সেয়ে কৈছে মই এজন অদম হৈ কেনেকৈ তোমাৰ মহিমা জানিম। আতুৰ বৈলাহ হৰি বিষয় বিকলে। আতুৰ বৈলাহ, ইয়াত শ্ৰী শ্ৰী মাধৱদেৱে আতুৰ বৈলাহ এই সংসাৰৰ থাকি একেবাৰে সংসাৰত থাকি আৰু থাকিব নোৱাৰিছে। গতিকে ইয়াত হৰি বিকলে কৰিয় উদ্ধাৰ মোক চৰণে কমলে। ইয়াত কৰিয় উদ্ধাৰ মোক, গতিকে মোক উদ্ধাৰ কৰা মোক চৰণে কমলে। ইয়াত কোমল বুলি কোৱা হৈছে পদম ফুলক। ইয়াত যিহেতু ঈশ্বৰৰ ভৰিৰ তলত পদম ফুল কোৱা হৈছে, সেই কৈছে মই তোমাৰ ভৰিৰ চৰণত পৰিও তথাপি মোক উদ্ধাৰ কৰা। তোমাৰ চৰণ দুই মোৰ মহাদন আৰু তোমাৰ দুটা চৰণ দুয়ে মোহৰ মহাদন। ভকতজনৰ নিজ তুমিহে জীৱন আৰু ভকতসকলৰ তুমিহে জীৱন। ইয়াত ভকত বুলি কোৱা হৈছে যিয়ে ঈশ্বৰক ভক্তি কৰে বা সেয়া জনায়, সিয়ে ভকত। আৰু ভকতজনৰ সকলো হ'ল প্ৰভু হৰি বা ভগৱান আৰু তেওঁৰ বাহিৰে ভকতজনে কেতিয়াও বেলেগ কল্পনা কৰিব নোৱাৰে। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ। যিহেতু ইয়াত হৰি বা ভগৱানক কৈছে শ্ৰী শ্ৰী মাধৱদেৱে তুমিতো কৃপাৰ সাগৰ, কৃপা কৰা একবাৰ, গতিকে তুমি মোক কৃপা কৰা একবাৰ। কাতৰ কৰিয়া লৈলো চৰণ তোমাৰ। আমি একেবাৰে কাতৰ কৰিয়া লৈলো চৰণ, আমি একেবাৰে কাতৰ হৈ তোমাৰ শৰণ ল'লোঁ, গতিকে মোক কৃপা কৰা। কৃপা কৰা নাৰায়ণ
ঈশ্বৰ মহাপাশ আৰু কৃপা কৰা নাৰায়ণ ইয়াত নাৰায়ণ অৰ্থাৎ সেই হৰিৰ আন এটা নাম হ'ল নাৰায়ণ ইয়াত কৈছে হে প্ৰভু মোক এই মায়া পাছৰ পৰা মোক বাহিৰ কৰি কিনে তুমি কৃপা কৰা মই যিহেতু এই সংসাৰখনত বিভিন্ন মায়া মমতাত পৰি মই বিভিন্ন ধৰণৰ মায়া মমতাত পৰিছোঁ গতিকে মোক ইয়াৰ পৰা তুমি উদ্ধাৰ কৰা কোহাই মাধৱ হৰি দাসকো দাস মই ইয়াত শ্ৰী শ্ৰী মাধৱদেৱে নিজকে দাসৰো দাস বুলি কৈছে অৰ্থাৎ দাস বুলি ক'লে আচলতে দাস হ'ল যে মানুহৰ ঘৰত যে বিভিন্ন ধৰণৰ কাম বন কৰে আৰু সেইবিলাকক দাস বুলি কয় ইয়াত কৈছে হে কোহাই মাধৱ হৰি দাসকো দাস মাধৱ হৰি অৰ্থাৎ ইয়াত শ্ৰী শ্ৰী মাধৱদেৱে নিজকে দাসৰ দাস বুলি তুলনা কৰিছে গতিকে